মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ মই অসমীয়া এই কবিতাটোৰ তৃতীয় খণ্ডত আজি উপনীত হৈছোঁহি। মই শ্ৰী অমৰেন্দ্ৰ শৰ্মা, গ্ৰীচ বিদ্যাপীঠ বিশেষ হাইস্কুল। যোৱা অংশটোত আমি আলোচনা কৰিছিলোঁ যে অসমখন ইমান সমৃদ্ধিশালী যে ইয়াত যেন পুঠি মাছেও কাণত সোণৰ খুৰীয়া পিন্ধে। ইয়াত এলেহুৱা মানুহেও ধোঁতৰ আলি বান্ধে। ইয়াত ৰজাই ৰাইজৰ কাৰণে সাগৰ সদৃশ পুখুৰী খান্দে, ৰংঘৰ কাৰেংঘৰ দীপ্তিমান স্বৰ্গৰ সদৃশ এনেকুৱা নিৰ্মাণ কৰে। আমি ইয়াৰ পূৰ্বৰ অংশটোত শেষত এইখিনি পাইছিলোঁ। ইয়াৰ পৰৱৰ্তী অংশত আমি আলোচনা কৰোঁ সোণৰ অসম ই যে হীৰামণি মৰকত ধলিত বাগৰে, মাটিৰ স্বৰূপ জুখি সোণ স্বৰূপ ৰূপ স্বৰূপ দিয়ে ঘৰে ঘৰে। এইখন সোণৰ অসম, ইমান সমৃদ্ধিশালী অসমীখন যে ইয়াত হীৰামণি মৰকত এইবিলাক ধুলিত পৰি থাকে। হীৰামণি আমি জানো অতি মূল্যৱান সামগ্ৰী, গতিকে হীৰামণি এইবিলাকো যেন মাটিত বাগৰি থাকে। ইয়াত ৰজাই মানুহক সোণ ৰূপ এইবিলাক মাটিৰ স্বৰূপ জুখি দিয়ে। এইটো এটা কবিৰ কল্পনা, কিন্তু আমিও শুনিছোঁ আগতে ৰজাই যেতিয়া কাৰোবাক দান কৰিব লাগিছিল, কাৰোবাক বঁটা দিব লাগিছিল, ৰজাই হুকুম দিয়ে এচৰু সোণ এচৰু ৰূপ এনেকৈ দিবলৈ হুকুম দিয়ে। গতিকে আমি শুনিছোঁ এইটো বুৰঞ্জী। কবিয়ে কৈছে ইয়াত এনেকুৱা সমৃদ্ধিশালী অসমীখন য'ত মাটিৰ স্বৰূপ সোণ ৰূপ এইবিলাক সৰু সৰুকৈ জুখি দিয়ে। এচৰু সোণ এচৰু ৰূপ এনেকুৱাকৈ মাটিৰ স্বৰূপ সোণ ৰূপ জুখি দিয়ে। ইমান সমৃদ্ধিশালী এখন দেশ। মানুহৰ মুখৰ মাত ইমান মিঠা, ইমান ধুনীয়া মুখৰ ভাষা, ইমান মৌহনা মিঠা মাত, মুখৰ মাতত সৰে মৰমৰ মৌ। ইমান মিঠা মাত অসমৰ মানুহৰ যে সেই মিঠা মাত শুনি, মৌহনা মাত শুনি শিলো যেন কমি যায়। গীত শুনি অসমৰ মানুহৰ গীত শুনি শিলো যেন কমি যায়। এই অসম দেশ জগতত আৰু এনেকুৱা অসম দেশ এনেকুৱা ৰূপেৰে নাই ক'তো নাই। জগতত এনেকুৱা সমৃদ্ধিশালী দেশ, এনেকুৱা ধুনীয়া দেশ ক'তো নাই। এইখিনি কাৰ উক্তি? এইখিনি মোগল সৈন্যৰ উক্তি। গতিকে এইখিনি দেখা পাই অসমৰ এই বিনন্দীয়া ৰূপ, অসমৰ সমৃদ্ধি, অসমৰ মানুহৰ মাত কথা, অসমৰ মানুহৰ আচাৰ ব্যৱহাৰ এইবিলাক সকলো দেখা পাই কি হ'ল? দূৰণিৰ বিদেশী মোগল মোহ গ'ল। যেতিয়া অসমৰ সৰগৰ ৰূপ বিনন্দীয়া দেখা পালে, অৰ্থাৎ অসমৰ এই অপৰূপ সৌন্দৰ্য দেখা পালে, অসমৰ এই সমৃদ্ধিশালী দেখা পালে, অসমৰ মানুহৰ মাত কথা শুনিলে, তেতিয়া দূৰণিৰ বিদেশী মোগল মোহ গ'ল। যি মোগলে আহি অসমখন দখল কৰিম বুলি, ইয়াত মুছলমানৰ শাসন প্ৰৱৰ্তন কৰিম বুলি, মুছলমানৰ দখলত ৰাখিম বুলি আহিছিল, সেই মোগল সৈন্যসকলেও মোহ গ'ল। আৰু অসমৰ ৰূপতে তেওঁলোক বন্দী হ'ল। বন্দী হৈ তেওঁলোক সেই পশ্চিমৰ দূৰণিৰ মোগল আহি ইয়াত অসমতে অসমীয়া হৈ পৰিল। অৰ্থাৎ তেওঁলোকে অসমৰ ৰূপত মুগ্ধ হৈ তেওঁলোক ইয়াতেই বন্দী হ'ল। বন্দী হ'ল মানে ইয়াতেই থাকি গ'ল, তেওঁলোকে উভতি নগ'ল। সেই পশ্চিমৰ পৰা মোগল আহিছিল ইয়াত শাসন কৰিম বুলি, এটা চাম উভতি গ'ল, এটা চামে কিন্তু ইয়াতে থাকি গ'ল। ইয়াৰ ৰূপত বিমুগ্ধ হৈ ইয়াতে থাকি গ'ল। আৰু থাকি তেওঁলোকে স্বীকাৰ কৰিলে, আহোম আমাৰ ৰজা সেইদিন ধৰি মোৰ দেশ এই কামৰূপ। আৰু সেইদিনাৰ পৰা, অৰ্থাৎ আমি যিদিনাৰ পৰা ইয়াত
থাকিবলৈ ল'লোঁ, ইয়াতেই ৰৈ গ'লোঁ। সেইদিনাখনৰ পৰাই আমি আৰু মোগল নহয়, আমি অসমীয়া, আমাৰ ৰজা আহোম। সেইদিনাৰ পৰাই আমি নিজৰ দেশ হিচাপে এই কামৰূপকে নিজৰ দেশ হিচাপে মানি ল'লোঁ। অসমৰ হকে এতিয়া এইখিনিৰ পৰাই আমাৰ আৰম্ভ হ'ল স্বদেশ প্ৰেম। অসমৰ হকে যুঁজি অসমৰ হকে মৰোঁ, জ্বলি ইয়াতেই শেষ হয় জীৱনৰ ধূপ। মই ইয়াত থাকি গ'লোঁ, মই এতিয়া অসমীয়া, মই অসমৰ হৈ এতিয়া যুঁজিম, অসমৰ হৈয়ে মৰিম, আৰু মোৰ জীৱনৰ ধূপকাঠিও যেন ইয়াতেই জ্বলি জ্বলি শেষ হৈ যায়। আৰু সেই দিন ধৰি মই অসমৰ অসমীয়া, ধৰ্ম মোৰ, জাতি মোৰ, অসমীয়া প্ৰাণৰ আপোন। কিমান কিমান স্বদেশ প্ৰেম, অসমৰ প্ৰতি কিমান আৱেগ, অসমৰ প্ৰতি কিমান আনুগত্য প্ৰকাশ পাইছে এই বাক্য দুটাত। একেবাৰে হৃদয়ৰ অন্তৰৰ পৰা, একেবাৰে অতি ভিতৰৰ পৰা আৱেগ সৰ্বস্বভাৱে কৈছে, সেই দিন ধৰি মই অসমৰ অসমীয়া। অৰ্থাৎ যিদিনা মই সেই পশ্চিমৰ পৰা আহি ইয়াত আহিছিলোঁ, আক্ৰমণ কৰিছিলোঁ, আক্ৰমণ কৰি আমি পৰাজিত হ'লোঁ, পৰাজিত হৈ এটা চাম গুচি গ'ল, আমি কিন্তু থাকি গ'লোঁ। সেই দিন ধৰি মই অসমৰ অসমীয়া, ধৰ্ম মোৰ, জাতি মোৰ, অসমীয়া প্ৰাণৰ আপোন। মই মোৰ ধৰ্ম অসমীয়া, মোৰ জাতি অসমীয়া, আৰু এই অসমীয়া জাতিটো মোৰ প্ৰাণৰ আপোন। বিকশি উঠিল মোৰ অসমৰ বগৰীতে, নন্দনৰ বিনন্দীয়া সুখৰ সপোন। জীয়াই থাকোঁতে মই এই পৃথিৱীত চিৰদিন ইয়াৰে অসমীয়া, মৰিলেও অসমৰে মই। অৰ্থাৎ আগৰ বাক্যটোৰ নিচিনা একেই প্ৰায়, মই জীয়াই থাকোঁতেও মই অসমীয়া, আৰু মৰাৰ পিছতো মই অসমৰে অসমীয়া। আৰু মৰাৰ পিছতো যদি আহোঁ কোনো কেতিয়াবা, আহিম ইয়ালৈ ঘূৰি। মৰাৰ পিছতো মই যদি পুনৰ জন্ম লওঁ, তেতিয়াও যেন মই এই অসমতেই জন্ম লওঁ। ইয়ালৈ ঘূৰি আহিম স্মৃতিৰ ইতিহাস লৈ। স্মৃতি মানে স্মৃতি, স্মৃতিৰ ইতিহাস লৈ মই অসমৰ অসমীয়া হ'ল, পুনৰ ইয়ালৈ ঘূৰি। অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ, অসমৰ প্ৰকৃতিয়ে ৰচা। অসমৰ প্ৰকৃতিয়ে ৰচা এই অসমীয়া ভাষাটো মোৰ ভাষা। এতিয়া মোৰ ভাষা অসমীয়া, মোৰ কথাও অসমীয়া, মোৰ গীতো অসমীয়া। বিহগ কিন্নৰ য'ত শুনিলে নীৰৱ হয়, অসমীয়া গীত মোৰ হৃদয় উপচা। বাক্যটোৰ অৰ্থ এনেকুৱা, বিহগ মানে হ'ল চৰাই, চৰাই চিৰিকটি আমি সুমধুৰ গীত গাই বুলি আমি জানো। কিন্নৰ হ'ল দেৱলোকত এচাম গায়ক আছে, এই গায়কসকলক কিন্নৰ বুলি কোৱা হয়। তেওঁলোক দেখাত এটা অংশ ঘোঁৰাৰ নিচিনা, এটা অংশ মানুহৰ নিচিনা, তেওঁলোকক কিন্নৰ বুলি কোৱা হয়। তেওঁলোক গান গোৱাৰ কাৰণে থাকে, অৰ্থাৎ তেওঁলোক গায়ক হিচাপেই বিখ্যাত। সেই কিন্নৰেও আনকি অসমৰ গীত শুনিলে ৰৈ যায়। সেই চৰাই চিৰিকটিও অসমৰ গীত শুনিলে, অসমীয়া গীত শুনিলে ৰৈ যায়। বিহগ কিন্নৰ য'ত শুনিলে নীৰৱ হয়, অসমীয়া গীত মোৰ হৃদয় উপচা। জনমৰ লগে লগে সুৰ দি অসমী মাতে, অসমীক চিঞৰি নোৱাই। যিদিনা মুদিম চকু সিদিনাও যাওঁ বুলি কৈ যাম, অসমীক দূৰত কপাই। আমি জন্মৰ লগে লগে আই বুলি সেই মৌসনা মিঠা মাতটো মাতিছোঁ বা মাতিম, আৰু যিদিনা মৰিম সিদিনাও অত দুটা কপাই মই যাওঁ বুলি অসমীয়া সেই সুন্দৰ মৌসনা মাতটো মাতি যাওঁ। সৰগত কেতিয়াবা থাকোঁতে সুখত ভোল স্মৃতিহীন আলোকপুৰত, মৰতত কোনোবাই সোঁৱৰিলে নাম মোৰ অসমৰ সুৱদীয়া ভাষাৰ সুৰত। চিনি পাম, বুজি পাম, আমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া। সৰগৰ গীতেদি শুনিম দোকান বান্ধি অসমৰ গীত সুৰীয়া। মই মৃত্যুৰ পাছতো যেতিয়া সৰগত থাকোঁ, সৰগত থাকোঁতেও কোনোবাই যদি মোৰ নামটো অসমীয়া মাতেৰে, অসমীয়া ভাষাৰে কোনোবাই যদি মাতে, তেতিয়াও মই এই সুৱদীয়া অসমীয়া ভাষাটো চিনি পাম, বুজি পাম। আমৰণ সৰগত, সেই সৰগতো মই এই সুৱদী ভাষাটো চিনি পাম। আৰু তেতিয়া মই সৰগৰ এই সুন্দৰ সুন্দৰ গীতবিলাক এৰিও মই অসমৰ এই গীত, সুৰীয়া গীতটোৱে কাণ পাতি শুনিম। অৰ্থাৎ কিমান স্বদেশ প্ৰেম। অসমৰ গীত, অসমীয়া গীত, অসম দেশৰ গীত যেন সৰগৰ সুৱদী গীততকৈ বেছি সুৱদী।
জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেশ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমীয়া মৰণ। কবিৰ একেবাৰে স্বদেশ প্ৰেমৰ ইয়াত সম্পূৰ্ণ ফুটি উঠিছে, স্বদেশ প্ৰেম ফুটি উঠিছে। মই জীৱনে জীয়াই থাকোঁতেও মই অসমীয়া আৰু মৰাৰ পিছতো মই অসমীয়া, মই চিৰদিন অসমীয়া, মোৰ গোটেই দেশ মোৰ গোটেই মন যেন অসমীয়া। জীয়াই থাকোঁতেও মই অসমৰ অসমীয়া আৰু মৃত্যু হ'লেও মই অসমতেই এই অমীয়া এই সুন্দৰ মৰণ মই সাৱটি লওঁ। কবিতাটো গোটেই স্বদেশ প্ৰেমমূলক কবিতা। ইয়াত আমি সৈয়দ আব্দুল মালিকৰ তেওঁৰ স্বদেশ প্ৰেমখিনি ইয়াত ফুটি উঠিছে আৰু আমি তাকেই ইয়াত পৰিস্ফুট হোৱা দেখা পাইছোঁ। ইয়াত তোমালোকে চমু প্ৰশ্ন কিছুমান আহিব পাৰে, যেনে মোগলে আহি ক'ত ভৰি দিছিল? অসমৰ সেউজীয়া দুবৰিবনত। এইবিলাক তোমালোকে যদি কিতাপখনতেই যদি চিন্তি থৈ দিয়া, আণ্ডাৰলাইন কৰি থৈ দিয়া, তেতিয়াহ'লে তোমাৰ কবিতাটো পঢ়োঁতেই এইবিলাক আৰু মনত থাকি যাব। দুপৰৰ পূৰ্ণ আলোকত কি জিলিকিছিল? দুপৰৰ পূৰ্ণ আলোকত অসমৰ হেংদাং জিলিকিছিল। গতিকে এনেধৰণৰ যে অসমৰ মানুহে কিহেৰে খাৰু পিন্ধে? বাঘ নখ পিন্ধে। কিহৰ পেঁপা বজায়? মহসিঙৰ পেঁপা বজায়। দেউল কেনেকৈ সজায়? হাঁহ কণী চাউল এইবিলাকে দেউল সজায়। পুথিয়ে কি পিন্ধে কাণত? সোণৰ অসুৰীয়া পিন্ধে। ৰাজ আলি কোনে বান্ধে? নিষ্কৰ্মা ঘোৰৰ লগে ৰাজ আলি বান্ধে। সোণ স্বৰূপ ৰূপ স্বৰূপ কি তাকে দিয়ে? মাটিৰ স্বৰূপ জুখি সোণ স্বৰূপ ৰূপ স্বৰূপ দিয়ে। এনেধৰণৰ চুটি চুটি প্ৰশ্ন কিছুমান দিব পাৰে। গতিকে তোমালোকে এইখিনি এই চুটি চুটি প্ৰশ্নবিলাক তোমালোকে মনত ৰাখিবা। ইয়াৰ পিছত শব্দ অৰ্থবিলাক দিয়াই আছে, মই কৈও দিছোঁ। চমু প্ৰশ্ন কেইটামানহে দিছে ইয়াত, কিন্তু এইকেইটাই যথেষ্ট নহয়। যেনে সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা, মই কৈছোঁ আগতে। বেদুইন। মোগলসকলে অসমৰ ক'ত ভৰি দিছিল? সেউজীয়া দুপৰিবনত। অসমৰ হেংদাং ক'ত জিলিকিছিল? দুপৰীয়াৰ ৰ'দত। অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? মহসিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সজাইছিল? হাঁহ কণী মাটিমাহ চাউলেৰে দেউল সজাইছিল। গতিকে এনেধৰণৰ প্ৰশ্নবিলাক তোমালোকৰ আহিব পাৰে। ইয়াত সচৰাচৰ আমি দেখা পাইছোঁ, যোৱা বছৰে প্ৰথম আছিল এই কবিতাটো, যোৱাটো পৰীক্ষাত। ইয়াৰ আগতে এই কবিতাটো নাছিল। আমি যোৱা পৰীক্ষাটোত ইয়াত প্ৰশ্নৰ যিটো ষ্ট্ৰাকচাৰ, প্ৰশ্নৰ যিটো গাঁথনি, নম্বৰৰ গাঁথনি, ইয়াত আছিল 1 নম্বৰৰ প্ৰশ্ন আছিল এটা আছিল 1 নম্বৰৰ প্ৰশ্ন, এটা আছিল 3 নম্বৰৰ প্ৰশ্ন আৰু এটা আছিল 5 নম্বৰৰ প্ৰশ্ন। 1 নম্বৰৰ প্ৰশ্ন আছিল এইটো, অসমৰ হেংদাং ক'ত জিলিকিছিল? এই যোৱাটো পৰীক্ষাত আহিছিল, অসমৰ হেংদাং ক'ত জিলিকিছিল। 3 নম্বৰ প্ৰশ্ন আছিল, কৰ বল পালে অসমৰ সেনানীয়ে শুকান সান্দৰ পানীয়াজলীত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। এইটো 3 নম্বৰ আছিল। আৰু 5 নম্বৰ প্ৰশ্নটো আছিল কি? 5 নম্বৰত থকা এটা প্ৰশ্ন আছিল, সেইটো হ'ল মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা। গতিকে প্ৰশ্নসমূহ তোমালোকে নিজে চাই ল'বা। আমি পৰৱৰ্তী কালত এই প্ৰশ্নখিনিও আলোচনা কৰিম। আমি আজিলৈ এই পাঠটো ইমানতে সামৰিব খুজিছোঁ। আশা কৰোঁ তোমালোকে এই পাঠটোৰ দ্বাৰা উপকৃত হ'ব পাৰিছা, পাঠটো উপভোগ কৰিব পাৰিছা। পুনৰ পৰৱৰ্তী পাঠবিলাকতো তোমালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।